হেল্ল' এভৰিৱান, নামনি বোৱাৰী চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আনিছিলে পালেং শাক আৰু মাছ আনিছিলে। ভাবিলোঁ তাকে মাছ আৰু পালেং শাকৰ জোল বনাওঁ। পালেং শাকখিনি কাটি বাছি ধুই লৈছোঁ আৰু লগতে মাছখিনিত নিমখ হালধি সানি থৈ দিছিলোঁ। এতিয়া কেৰাহী গৰম হ'লত দি দিলোঁ এতিয়া মাছখিনি এপিচ এপিচকৈ ইলুটি শিলুটি কৰি ভালদৰে ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। পালেং শাকৰ লগত মাছৰ জোল আৰু লগতে দুটামান বিলাহী দিলে খাবলৈ বহুত ভাল লাগে। মছলা একো দিবও নালাগে আৰু দিব পাৰে কোনোবা ইচ্ছা কৰিলে, কিন্তু মই নিদিওঁ। এয়া মাছখিনি ৰঙচুৱা হৈছে, এতিয়া মই নমাই ল'লোঁ আৰু আছিলে এইখিনিও ভাজি ল'ম একেলগতে। এয়া মোৰ মাছ ভজা হৈ গ'ল। এতিয়া ধুই থৈ দিয়া পালেং শাকখিনি ভালদৰে কাটি ল'ম, অলপ মিহি মিহিকৈ কাটি ল'ম। কাটি লোৱাৰ পিছত ইফালে কেৰাহী গৰম হ'বলৈ দিছোঁ। কেৰাহী গৰম হ'লত অলপমান তেল দিছোঁ, দুটা কেঁচা জলকীয়া মাজেদি ফালি দিছোঁ। এই দুটামান ভাজি লৈ এতিয়া মই এটা মিডিয়াম চাইজৰ পিঁয়াজ মই ইয়াতে যোগ কৰি দিছোঁ। এইখিনি ভালদৰে লৰাই থাকিম। অলপমান ভাজি লোৱাৰ পিছত এতিয়া মই পালেং শাকখিনি দি দিম। অলপমান ৰঙচুৱা হৈ গ'ল, এতিয়া ইয়াত মই পালেং শাকখিনি দি দিম। পালেং শাকখিনি দি অলপ টাইম লৰাই ল'লোঁ। তাৰপিছত জোখমতে নিমখ দিলোঁ আৰু হালধি দি ল'লোঁ। নিমখ হালধি দি ভালদৰে লৰাই থাকিম। এয়া পালেং শাকৰ পৰা পানী ওলাব ধৰিছে আৰু ইফালে মই দুটা বিলাহী লৈ লওঁ, কাটি ল'ম। ধুই পিনে এই বিলাহী দুটা কাটি ল'ম। এয়া কাটি ল'লোঁ দীঘল দীঘলকৈ, এনেদৰে পাতল পাতলকৈ এয়া মই দি দিলোঁ। এতিয়া বিলাহীৰ পৰাও অলপ অলপ পানী ওলাব, সেই পানীখিনিতে বিলাহীখিনিও আধা সিজা হৈ যাব। ভালদৰে ভাজি ল'ব লাগিব, যাতে হাতাখনেৰে ভালদৰে ভাঙি ভাঙি দিব লাগিব, যাতে একেবাৰে গলি যায়। এয়া হৈয়ে গৈছে প্ৰায়। এতিয়া মই গৰম পানী দিলোঁ। জোখমতে গৰম পানী দি ল'লোঁ। বেছি পনীয়া নকৰোঁ, অলপমান পানী কমেই দিছোঁ। আৰু এয়া পূৰা বকবকাই উতলি আছে আৰু ইফালে মই এতিয়া এপিচ এপিচকৈ মাছ দি দিম। মাছখিনি দি হৈ গ'ল, এতিয়া মই আৰু অলপ লৰাই ল'লোঁ। এয়া দেখিছেনে, পূৰা উতলি আছে। আৰু অলপমান উতলাই লোৱাৰ পিছত মোৰ আজিৰ পালেং শাকৰ লগত মাছৰ জোল ৰেডি। আপোনালোকেনো কেনেকৈ বনায়, পালেং শাকৰ লগত মাছৰ জোল কেনেকৈ খায়, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া আপোনালোকৰ আগত গৰম গৰম পূৰা ধোঁৱা ওলাই আছে, তেনেকৈ পৰিৱেশন কৰি দেখুৱালোঁ। আজিৰ ভিডিঅ'টো চাই যদি অলপমান ভাল পায়, এটা লাইক কৰিব, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ভালে থাকক, সুস্থ থাকক। থেংক ইউ।